হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ আৰু চিম্পিছ শইকীয়া ইউটিউব চেনেল আৰু চিম্পিছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। নতুন দিনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ মই আকৌ পুনৰবাৰ উপস্থিত হৈছোঁ ইউটিউব চেনেলটোত। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। এটা সুন্দৰ দিনৰ এটা সুন্দৰ পুৱাত আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত মই আপোনালোকক দেখাবলৈ গৈ আছোঁ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ খামতি জনগোষ্ঠীয়ে উদযাপন কৰা এটি বিশেষ অনুষ্ঠান। আহকচোন সকলোৱে মিলি চাওঁ সেই বিশেষ অনুষ্ঠানভাগ। এই অনুষ্ঠানভাগৰ নাম হৈছে আপোনাৰ POI Lu FRA। POI Lu FRA মানে হৈছে আপোনাৰ বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ বুদ্ধ মূৰ্তি দান দিয়া এক ধৰ্মীয় অনুষ্ঠান হয়। এই অনুষ্ঠানভাগ এবাৰ আয়োজন কৰা হৈছে আমাৰ সম্বন্ধীয় এজন বৰ্তা ঘৰত। এই ধৰ্মীয় অনুষ্ঠানভাগত যদি আপুনি এবাৰ হ'লেও আপুনি সহযোগ কৰিব পাৰে, তাৰ সমান সৌভাগ্য কোনোৱেই নাই। ইমান ধুনীয়া এভাগ ধৰ্মীয় অনুষ্ঠান। আহকচোন সকলোৱে মিলি সহযোগ কৰিব নোৱাৰিলেও উপভোগ কৰি চাওঁ। এয়া হৈছে আপোনাৰ POI Lu FRA মানে বুদ্ধ মূৰ্তি দান উৎসৱৰ এক অনুষ্ঠান। ইয়াফ্ৰা মানে হ'ল প্ৰদৰ্শনীৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাৰ এটি বিশেষ মুহূৰ্ত, য'ত থাকিব আপোনাৰ ঢোল বাদনৰ লগতে সকলোৰে মিলিজুলি কৰা এক নৃত্য। ইমান ধুনীয়া পৰিৱেশত সকলোৱে মিলিজুলি ইমান ধুনীয়া এবাৰ সাংস্কৃতিক শোভাযাত্ৰা চালে চাই থাকিব মন যোৱা, হেঁপাহ নপলোৱা, মনোমোহা এক সাংস্কৃতিক শোভাযাত্ৰা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যিদৰে ভাগৱত পুথি বা গীতা পুথিখন যেতিয়া আপোনাৰ প্ৰতিখন গাঁৱত ঘূৰোৱা যায়, তেতিয়া প্ৰতি ঘৰৰ পদূলিৰে আশীৰ্বাদ দিয়া দেখা পোৱা যায়। ঠিক সেইদৰে বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰো এনেদৰে সাংস্কৃতিক শোভাযাত্ৰাৰে প্ৰতি ঘৰ পদূলিৰ মূৰত সেৱা বা আশীৰ্বাদ দিয়া দেখা পোৱা যায়। মই প্ৰথমে যিহেতু আপোনালোকক কৈছোঁ যে বুদ্ধ মূৰ্তি দান কৰা এয়া উৎসৱ হয়। ইয়াতে যি ঘৰৰ পৰা বুদ্ধ মূৰ্তি মন্দিৰলৈ দান কৰিবলৈ বুলি মূৰ্তিভাগ আনিছে, সেই মূৰ্তি স্থাপন কৰা এক নান্দনিক দৃশ্য হয়। ইয়াতে ধুনীয়াকৈ স্থাপন কৰি ৰাখিছে আৰু যিখন ঘৰৰ পৰা দিছে সেইখন ঘৰতে ইয়াত বহুত ধুনীয়াকৈ নীতি নিয়মখিনি কৰিছে আৰু বাকী অনুষ্ঠানবিলাক ক'ত কেনেকৈ কি হৈ আছে সকলোখিনি আপোনালোকক মই দেখাই আছোঁ। এই দৃশ্যত মই আপোনালোকক দেখাবলৈ ওলাইছোঁ যেতিয়া দিক্ষুসকলে সাংসাৰিক মায়ামোহ ত্যাগ কৰি সন্ন্যাসী জীৱন কটাম বুলি ওলাই আহে, সেই দিনাখনৰ সেই মুহূৰ্তৰ এই দৃশ্য। এই মুহূৰ্তৰ পৰা তেখেতে সন্ন্যাসী জীৱনৰ কাৰণে আগবাঢ়ি আহিছে। বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ মতে এই গছজোপা দেখিছেনে? এই গছজোপাক আপোনাৰ প্ৰীতিচা বুলি কয়। বিশ্বাসৰ অনুসৰি আপোনাৰ মনত যদি কিবা আশা বা সপোন আছে, ইয়াতে আপুনি মনৰ আশা বা সপোন পূৰাবৰ কাৰণে আপোনাৰ সামৰ্থ্য অনুযায়ী কিবা এটা আপুনি তাতে বান্ধিব পাৰে। যেনেকৈ পইচা হওক বা আপুনি পঢ়া ক্ষেত্ৰত যদি কলম এটাকে হ'লেও, বহী এখন হ'লেও, ধূপ বা আপুনি যিকোনো এনেকুৱা বান্ধিব পাৰে। এয়া হৈছে আপোনাৰ লু চিমি হিং, POI Lu FRAৰ শেষৰটো দৃশ্য। লু চিমি হিং মানে হৈছে 1000 চাকি প্ৰজ্বলনৰ দৃশ্য। আপোনালোকে মনৰ আশাৰে ইমান এটা ধুনীয়া ডাঙৰ অনুষ্ঠানত আপুনি এগছি চাকি জ্বলাবলৈ পালে খুবেই ভাল লাগিব। বহুত ধুনীয়া এটা দৃশ্য হয়। চ' মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে, এই উৎসৱভাগক আপোনালোকে কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বুদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ ইমান ধুনীয়া এভাগ ধৰ্মীয় অনুষ্ঠান বৰ্ণনা কৰোঁতে মোক কিবা ভুল ক্ৰুটি ৰখি যাব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। আৰু শেষলৈকে যিসকলে মোৰ ভিডিঅ'টো চালে তেখেতসকলক মই বহুত ধন্যবাদ জনাইছোঁ। যিসকলে মোৰ ভিডিঅ' চোৱা নাই তেখেতসকলে চাব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো কিন্তু বজাবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো বজালে আপোনালোকে মোৰ আহিবলগীয়া ভিডিঅ'বিলাক চাবলৈ পাব।